হাই বন্ধুসকল, আপোনালোকে ইউটিউবত ভিডিঅ' যিহেতু কৰে, আপোনালোকে নিশ্চয় মোবাইলত কাইন মাষ্টাৰেদি নিশ্চয় কৰে। আমি যিসকলে নতুন ইউটিউবাৰ বা আমি নতুন নতুন ভিডিঅ' কৰোঁ, কিছুমানে আমাৰ কাইন মাষ্টাৰতে নিশ্চয় আমি এডিট কৰোঁ। কিন্তু এডিট কৰাৰ সময়ত আমি দেখা পাওঁ যে এই কোণাত এটা লগো থাকে, ৱাটাৰ মাৰ্ক থাকে। এই ৱাটাৰ মাৰ্ক থাকিলে কিন্তু বেয়া। কেতিয়াবা আমি ভিডিঅ'বিলাক কৰাওঁতে মানে যেতিয়া পাব্লিকে চাই সেইটো কিছুমানে বেয়া পায়। তাৰ কাৰণে এই ৱাটাৰ মাৰ্কটো আমি কেনেকৈ গুচাব পাৰোঁ তাৰ কাৰণে মই আপোনাক প্ৰচেছ শিকাই দি আছোঁ। আপুনি ভিডিঅ'টো দেখিছে, এই ৱাটাৰ মাৰ্কটো আপুনি দেখিছে, ইয়াক গুচাব লাগে। প্ৰথমতে আমি কি কৰিব লাগে, যদি আমাৰ কাইন মাষ্টাৰটো আছে মোবাইল পৰা আমি আনইনষ্টল কৰি ল'ব লাগে। তাৰ কাৰণে আপোনালোকক মই দেখাই আছোঁ। আনইনষ্টল প্ৰথমতে আপোনালোকে যদি কাইন মাষ্টাৰটো আছে মোবাইলটোৰ পৰা কাইন মাষ্টাৰটো আনইনষ্টল কৰি লওক। বন্ধুসকল, এইবাৰ মই কাইন মাষ্টাৰটো আনইনষ্টল কৰিলোঁ। আনইনষ্টল আপোনালোকে দেখিছে নহয়, ইয়াতে আৰু কাইন মাষ্টাৰ নাই। এইবাৰ আমি কি কৰিম, প্লে' ষ্ট'ৰলৈ যাম। চাওক বন্ধুসকল, আপোনালোকে দেখিছে এইটো প্লে' ষ্ট'ৰ। মই প্লে' ষ্ট'ৰত মাৰি দিলোঁ, ঠিক আছে। এইবাৰ মই কি কৰিলোঁ, চাৰ্চ কৰিলোঁ ওপৰত কাইন মাষ্টাৰ উইদাউট ৱাটাৰ মাৰ্ক। মোৰ মোবাইলটোত আপোনালোকে বন্ধুসকল ইনষ্টল হৈ আছে। আপোনালোকে দেখিছে এইটো দেখিছে আপোনালোকে কাইন মাষ্টাৰ। বন্ধুসকল দেখিছেনে, এইবাৰ কিন্তু মোবাইলটোত লগো অহা নাই। মই আপোনালোকক দেখিছোঁ কোণাটোত লগো নাই। যদি বন্ধুসকলে এই ভিডিঅ' ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ ইমানে, ধন্যবাদ।